আৰু ক কি খবৰ তোৰ আৰু তোৰ ৰিলেশ্যনশ্বিপ কেনেকুৱা চলি আছে ঠিক ঠাক পিছে তই ক কাৰোবাৰ লগত কথা পাতি আছ নেকি নাই মোৰতো সেয়াই 1.5-2 বছৰে হ'ল দেখোন ব্ৰেকআপ হোৱা তাৰ পিছৰ পৰা আৰু কাৰো লগত কথা নাই পাতা ঠিকে আছে দে তই যে ইমান ক্ৰেজি আছিলি নহয় সেই ল'ৰাটোৰ কাৰণে আমাৰ লগতো কণ্টেক্ট কৰা বন্ধ কৰি দিছিলি সেইটো টাইমততো তোৰ পেৰেণ্টছৰ লগতো বণ্ডিং বেয়া হৈছিলে ন তোক মই ভালকে বুজাই আছোঁ তই পাগল হৈ গৈছ মাজনী সেই ল'ৰাটো তোক শেষ কৰি পেলাব মা প্লিজ ইয়াত বকি নাথাকিবা কিনো বেয়া কাম কৰিলোঁ মই তই কি ভাল কাম কৰি আছা কেৰিয়াৰ বনোৱা টাইমত এতিয়া এইবোৰ যে তই এতিয়া কৰি আছ তই পিছত বহুত ৰিগ্ৰেট কৰিবি মাজনী কান্দিব লাগিব তই এদিন বুজিলি হ'ব ঠিক আছে মইহে কান্দিম মই চাই ল'ম তুমি যোৱা প্লিজ যোৱা ঐ কি হ'ল এক সময়ত আমি ইমান ইডিয়েট হৈ যাওঁ ন আৰু আমি এনেকৈ ভাবোঁ যে আমিয়ে ৰাইট যি কৰি আছোঁ ভালে কৰি আছোঁ আমাৰ দুখ কোনেও বুজি নাপায় আমিয়ে ডাঙৰ কি হ'ব এইবোৰ ন ভাবিলে এতিয়া মানে বহুত লাজ লাগে আৰু ৰিগ্ৰেটটো আছেই বাৰু